অসমীয়াৰ অতিকৈ আপোন ভোগালী বিহুটিক এইবাৰ কিছু পৃথক ধৰণে উদযাপন কৰিলে বিহালী আঞ্চলিক মইনা পাৰিজাতৰ অন্তৰ্গত জোনাক মইনা পাৰিজাত আৰু মধ্য বিহালী শাখা সাহিত্য সভাই। যোৱা নিশা জোনাক মইনা পাৰিজাত আৰু বিহালীৰ মধ্য বিহালী শাখা সাহিত্য সভাৰ যৌথ সহযোগত এখনি আলোচনা চক্ৰ আয়োজন কৰা হয়। মাঘ বিহুৰ পৰম্পৰা, ঐতিহ্য আৰু বিশ্বায়নৰ প্ৰভাৱ শীৰ্ষক এখনি গাম্ভীৰ্যপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ লগতে অনুষ্ঠানত গীতে মাতে জীপাল কৰি তোলে জোনাক মইনা পাৰিজাতৰ কণ কণ মইনাসকলে। অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাধিবক্তা বিশ্বজিৎ গোস্বামী, লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জয়ন্ত হাজৰিকা, বিশ্বনাথ মহাবিদ্যালয়ৰ অংশকালীন প্ৰবক্তা মানসজ্যোতি দাস, বিহালী প্ৰেছ ক্লাবৰ সভাপতি তথা বিহালী আঞ্চলিক মইনা পাৰিজাতৰ সম্পাদক দীপক শৰ্মা, বিহালী প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি বীৰেন্দ্ৰনাথ গোস্বামী, মধ্য বিহালী শাখা সাহিত্য সভাৰ উপসভাপতি তথা জোনাক মইনা পাৰিজাতৰ সভাপতি সুৰেণ বৰা, ৰাজেন হাজৰিকা, প্ৰাক্তন ছাত্ৰ নেতা তথা শিক্ষক নিৰঞ্জন দাস, তেলেংগনীয়াৰ প্ৰাক্তন ছাত্ৰ নেতা আনন্দ দাস, ঢুলীয়া ৰত্ন বৰাকে আদি কৰি কেইবা শতাধিক লোকেও উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ আৰম্ভণিতেই জোনাক মইনা পাৰিজাতৰ সম্পাদক সুৰুজজ্যোতি দাসে সুচাৰুৰূপে অনুষ্ঠানটি পৰিচালনা কৰে। গ্ৰাম্য সমাজৰ পৰাই নিশ্চিতভাৱে আহে, এই উদাহৰণ অন্যান্য সমাজলৈও বিয়পি পৰে। তাহানিখন দিনৰ পৰাই আমি সমন্বিতভাৱে সকলোৰে অন্তৰক স্পৰ্শ কৰিব পৰাকৈ আপোনা আপুনি গ্ৰাম্য সমাজত গাঁও অঞ্চলত যিটো পৰিৱেশ আছিল, ভোগালী বিহু বুলি ক'লে আমি সকলোৱে উৰুকাৰ দিনা একত্ৰিতভাৱে আমি জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি জয় জয় রাম রাম
সকলোৱে মিলি তাক সহায়ৰ হাত আগবঢ়াব লাগে। বাৰু আমি এতিয়া খেলো ব'লা। আহা খেলো। আজি পিছে কি খেলিবা? ৰজা-ৰাণী খেলো আহা। আহা। মইতো খুব খেলি ভাল পাওঁ। ময়ো ভাল পাওঁ। প্ৰথম তোমালোক আহা। Bye.